হাতত এটা পানী বটল আৰু ৰুমাল এখন। মই যলৈকে নাযাওঁ কিয় এই দুটা বস্তু মোৰ লগত একদম থাকেই। পিছে আজি ওলাইছোঁ কামপুৰলৈ। এই গৰমত ক'ৰবালৈ যোৱা বুলি ক'লে বিৰাট টান লাগে, কিন্তু নগ'লেওতো নহয়। আৰু ল'ৰাটোক আজি লৈ অহা নাই, ঘৰত থৈ আহিছোঁ গৰমটো দেখি, আৰু মা আছে তাৰ লগত। সেয়েহে মই আজি অকলেই ওলাইছোঁ। আৰু মই এইবোৰ বেগ চেগ লোৱা বুলি ক'লে হাতত মানে বিৰাট টান পাওঁ, আৰু ষ্টাইলো মই কৰিব নাজানো, কৰিবলৈ বেয়াও পাওঁ। লিপষ্টিকখন লগাওঁ তাকো মানুহজনৰ গালিৰ কোবত। পিছে কামপুৰ সদায় আহোঁ, কিন্তু ভিডিঅ' নকৰোঁ। আজি কৰিছোঁ কাৰণ আজি কিবা এটা আছে, ব'লকচোন বাৰু ভিডিঅ'টো শেষলৈকে চাব। মই কামপুৰ আহি পাই প্ৰথমতে সোমালোঁ খান ইলেক্ট্ৰনিক্সখনত। আৰু ইয়াৰ আগত এটা মিনি ব্লগ দিছিলোঁ যে মই কিবা এটা সৰু সুৰাকৈ ল'ম বুলি আহিছিলোঁ, কিন্তু নাপালোঁ। যেতিয়াই ল'ম আপোনালোকক দেখাম। আৰু মই ল'লোঁ এইটো উষা চিভিং মেচিন। আকৌ ফেচবুকৰ টকাৰে লৈছোঁ বুলি নাভাবিব, কাৰণ সিমানখিনি মই এতিয়াও পোৱাগৈ নাই। জাষ্ট মোৰ পেজটো ষ্টাৰ্ট কৰিছোঁ। আজিকালি আকৌ ভিডিঅ' বনালে কিবা এটা লোৱা বুলি ক'লে মানুহে ভাবে যে ফেচবুকৰ টকাৰেই লৈছে বুলি। মেচিনটো ফিটিং কৰি হয় মানে অলপমান দোকানৰ ভিতৰখন এক্সপ্ল'ৰ কৰিলোঁ আৰু অকণমান নিজকেও দেখুৱালোঁ। মেচিনটো আচলতে মোক মোৰ পাপাই দিছে। আৰু এই খান ইলেক্ট্ৰনিক্সখন কামপুৰৰ সকলোৱে চিনি পায়। দোকানখন বাহিৰৰ পৰা দেখিবলৈ তেনেই সৰু, কিন্তু ভিতৰখন বিৰাট ডাঙৰ। আৰু ইয়াত ইলেক্ট্ৰনিক্সৰ পৰা ধৰি ফাৰ্ণিচাৰ সকলোবোৰ বস্তু পোৱা যায়। আৰু দোকানখনৰ বেক চাইডে গুদানো আছে। এয়া মই মোৰ উষা চিভিং মেচিনটোত পাইছোঁ 2 years ৱাৰেণ্টি। আৰু মেচিনটো কমপ্লিট ফিটিং কৰি হয় মানে অলপমান বজাৰ কৰি আহোঁ বুলি ওলাওঁতে কেইটামান ভেড়া ছাগলী দেখা পালোঁ, আৰু ল'ৰাটোক দেখুৱাম বুলি অলপমান ভিডিঅ' কৰি ৰাখিলোঁ, কাৰণ মই নিজেই বহুত দিনৰ মূৰত দেখিছোঁ। আৰু ঘৰত যিহেতু মতা মানুহ নাই, সেয়েহে মেচিনটো দোকানতে মই ফিটিং কৰি লৈ যাম। আৰু নিজৰ কাৰণে ল'লোঁ এটা আইচক্ৰীম, ঘৰৰ কাৰণে অলপমান মাংস আৰু অলপমান মিঠাই। বজাৰকেইটা কৰি আহি মই দোকান আহি পাওঁ মানে মেচিনটো কমপ্লিট ফিটিং মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কাৰণ সকলোবোৰ ঠিক ঠাক কৰি মেচিনটো খুলি কাৰ্টুনত ভৰাই পেক কৰি দিছে। আৰু ল'ৰাটোলৈ মই চকী এখনো ল'লোঁ। আৰু আজিলৈ ইমানেই।